নমস্কাৰ, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। শিক্ষক নিযুক্তি আমাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ওপৰত খুব এটা ইম্পৰ্টেণ্ট আপোনালোকক আপডেট দিব বিচাৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। খুব এটা আপোনালোকৰ চৰ্চিত বিষয় হৈ পৰিছে টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ 5 তাৰিখে ঘোষণা কৰা হ'ব নেকি ৰিজাল্ট। আমাৰ মে' মাহৰ 5 তাৰিখে টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্ট ঘোষণা কৰা হ'ব নেকি। আপোনালোকৰ বহুতৰে হয়তো মেছেজ পাইছোঁ মই আৰু আপোনালোকৰ কিছুমান গ্ৰুপত শ্বেয়াৰ হোৱাও দেখিছোঁ 5 তাৰিখে আমাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি। ইয়াৰ ওপৰত কিবা অফিচিয়েল নটিফিকেশ্যন আহিছে নেকি, আৰু এখন নটিফিকেশ্যন আহিছে আমাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট বুলি ক'ব নোৱাৰি, সেইখন শিক্ষক নিযুক্তিৰ ওপৰতে এখন নটিফিকেশ্যন আহিছে। ক'ৰ পৰা আহিছে সেইখন নটিফিকেশ্যন আপোনালোকক মই ভিডিঅ'টো শেষত দেখাম। গতিকে মে' মাহৰ 5 তাৰিখে ৰিজাল্ট ঘোষণা হোৱাৰ কথাটো কিমান সত্যতা আছে সেই নটিফিকেশ্যনখন চালে আপোনালোকে গম পাব। এইখন আমাৰ BTR গভমেণ্টৰ এখন নটিফিকেশ্যন হয়, আপোনালোকে দেখিছে এইখন, আৰু মই পঢ়ি নাথাকোঁ, আপোনালোকে হয়তো নটিফিকেশ্যন পাইছে। গ্ৰেজুৱেট টিচাৰ অফ হায়াৰ এণ্ড হায়াৰ ছেকেণ্ডেৰী টিচাৰ আপোনালোকৰ যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে, ভেৰিফিকেশ্যন ইছ্যুত আপোনালোকে দেখিছে এডভাৰটাইজমেণ্ট নম্বৰ সকলোখিনি দিয়া আছে, সেইখিনিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা কথা আছিলে আপোনালোকৰ 2 তাৰিখৰ পৰা, মে' মাহৰ 2 তাৰিখৰ পৰা ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ কথা আছিলে, কিন্তু এইটো আপোনালোকৰ ৰিচিডিউল কৰা হৈছে, ৰিচিডিউল কৰি দিয়া হৈছে 8 তাৰিখৰ পিছতহে ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যনসমূহ হ'ব। 8 তাৰিখৰ পৰা হ'ব ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। কি কাৰণত ৰিচিডিউল কৰা হৈছে ডেটটো, যিহেতু আমাৰ পঞ্চায়ত ইলেকশ্যন আহি আছে, 2টা পৰ্যায়ত আপোনালোকে গমেই পাইছে, 2 তাৰিখ আৰু 7 তাৰিখে 2টা পৰ্যায়ত আমাৰ পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব গৈ আছে। এই সময়খিনিত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাটো সম্ভৱ নহয়, সেইবাবে ইয়াক ৰিচিডিউল কৰা হৈছে। আৰু এই সময়খিনিৰ ভিতৰত আমাৰ GT-PGT, আমাৰ যি টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট হৈ গ'ল, GT-PGT ৰিজাল্ট এইটো দিয়াও সম্ভৱ নহয়, কিয়নো এই সময়খিনিত আমাৰ গভমেণ্টবিলাক অলপ কাম থাকে, সেইকাৰণে আমাৰ GT-PGT ৰিজাল্টটো এই আপোনালোকৰ 2 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত দিয়া সম্ভৱ নহয়। এইটো আপোনালোকে ধৰি ল'ব পাৰে, আপোনালোকে এইটো নিদিয়ে, আপোনালোকৰ ৰিজাল্টটো আপোনালোকৰ 2 তাৰিখৰ ভিতৰৰ পৰা 7 তাৰিখৰ ভিতৰত নিদিয়ে। আমাৰ যি 5 তাৰিখে দিব বুলি আপোনালোকে হয়তো শুনিছে ক'ৰবাত, হয়তো গ্ৰুপবিলাকত আপোনালোকে দেখিছে, এই 5 তাৰিখে যে ৰিজাল্ট দিব ইয়াৰ কোনো সত্যতা নাই, নিদিয়ে। আপোনালোকে এই নটিফিকেশ্যনখন চালেই গম পাব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিহেতু প্ৰক্ৰিয়াটো পিছুৱাই দিছে, গতিকে 7 তাৰিখৰ পিছত আমাৰ GT-PGT ৰিজাল্ট 7 তাৰিখৰ পিছত হয়তো 15 তাৰিখৰ আশে-পাশে আহিব পাৰে, 15 তাৰিখৰ আগত হয়তো, বা 15 তাৰিখৰ পিছো হ'ব পাৰে, এইকেইদিনৰ ভিতৰতে আপোনালোকে আহিব। 7 তাৰিখৰ পিছতহে ইয়াৰ ৰিজাল্টটো অহাৰ সম্ভাৱনা আছে। 15 তাৰিখৰ ভিতৰত হয়তো আপোনালোকে দেখিবলৈ পাব GT-PGT ৰিজাল্ট। আমাৰ যি 5 তাৰিখে আপোনালোকৰ ৰিজাল্ট অহাৰ এটা উৰা বাতৰি শুনি আছে, এইটো একেবাৰে ভুল। গতিকে কোনো অফিচিয়েল নটিফিকেশ্যন নাই অহা বৰ্তমানো, আৰু মই কৈছোঁৱে 2 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত কোনো ধৰণৰ ৰিজাল্ট ঘোষণা নকৰে। আপোনালোকে 7 তাৰিখৰ পিছত হয়তো 15 তাৰিখৰ ভিতৰত ৰিজাল্ট আহিব পাৰে, সম্ভাৱনা আছে, এইটো কনফাৰ্ম নহয় যে আহিবই। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হৈছে তেনেহ'লে বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।